এটা অতি হৃদয় বিদাৰক ঘটনাৰ যিটো ঘটনাৰ শুনিলে আপোনাৰ হয়তো গাৰ নোম শিয়ৰি উঠিব। সঁচাকৈ এনে ভয়ংকৰ জঘন্য অমানৱীয় ঘটনাৰ সংঘটিত হ'ব বুলি হয়তো আপুনিও কাহানিও সপোনতো কল্পনা কৰিব পৰা নাছিল। এগৰাকী ১৭ বছৰীয়া কণমানি ছোৱালী, যিগৰাকী ছোৱালী মন্দিৰত গৈছিল পূজা কৰিবলৈ। কিন্তু কোনে জানে মন্দিৰৰ পূজাৰী হৈ সেই কণমানি ছোৱালীগৰাকী চকুত পৰিব, যাক সকলোৱে পূজা কৰে, যাক সকলোৱে ভগৱানৰ তুল্য কৰে। তেনে এজন মন্দিৰৰ পূজাৰীৰ কামনাৰ বলি হ'ল এগৰাকী ১৭ বছৰীয়া কণমানি ছোৱালী। স্ক্ৰীণত দেখাৰ এই ব্যক্তিজনলৈ ভালদৰে মন কৰক। এই পূজাৰীজনক আপুনি সহজ সৰল ভগৱানৰ তুল্য বুলি যদি ভাবিছে, তেনেহ'লে আপুনি ভুল ভাবিছে। এই ব্যক্তিজনে এনে এটা জঘন্য কাণ্ড কৰিলে, যিটো কাণ্ডৰ পাছতে পূজাৰীৰ দৰে এজন পবিত্ৰ সত্তাকো যেন বদনাম কৰিলে। এই কাণ্ডই কেৱল ভাৰতবৰ্ষতে নহয়, সমগ্ৰ বিশ্বতে জোকাৰণি সৃষ্টি কৰিছে। কৰ্ণাটকৰ এটা ৰাম মন্দিৰৰ পূজাৰী এইজন ব্যক্তি। দেখাই শুনাই ভদ্ৰ যেন লাগিলেও এইজন ব্যক্তিয়ে সেইদিনা ১৩ মে' দিনা এগৰাকী ১৭ বছৰীয়া কণমানি উৰে নিশা ধৰ্ষণ কৰে। তাৰ পাছত কোনোমতে প্ৰাণ ৰক্ষা কৰি আহি কণমানি ১৭ বছৰীয়া ছোৱালীগৰাকীয়ে ঘৰৰ তথা পৰিয়ালৰ আগত সকলোখিনি কথা অৱগত কৰে। পৰিয়ালৰ লোকে আৰক্ষীৰ ওচৰত এজাহাৰ দাখিল কৰে। সামাজিক মাধ্যমত এই সকলোবোৰ ভাইৰেল হৈ যোৱাৰ পাছতে কৰ্ণাটকৰ চৰকাৰে কঠোৰ কঠোৰ শাস্তি দিবৰ বাবে লগে লগে আৰক্ষী প্ৰশাসনক আদেশ দিয়ে। আৰক্ষী প্ৰশাসনে আইনী প্ৰক্ৰিয়াৰ মাজেৰে ইতিমধ্যে এই লম্পট পূজাৰীটোক গ্ৰেপ্তাৰ কৰে। সঁচাকৈ কোন দিশে গতি কৰিছে বৰ্তমান মানৱ সমাজ। ব্যুৰ ৰিপৰ্ট, নিউজ টাইম অসম।